আৰু নিজৰ সৰুক মানিব, ডাঙৰক মানিব, তেওঁলোকে যি কয় শুনিব লাগে। আৰু নিজে যদি কিবা এটা ভাল পায় সেইটো বস্তুত ফ'কাছ কৰি জাষ্ট সেইটোতে ফ'কাছ কৰি আৰু কষ্ট কৰিব লাগে। এইটো ভাবিব নালাগে কি মই বহুত বাৰ ভাবিছোঁ নোৱাৰিম নেকি, কিন্তু মোৰ পিছত আছিলে দেৱজিৎ শৰ্মা ছাৰ, যোনে মোক বহুত আগ্ৰহ কৰি বহুত বেছি মূলত কষ্ট কৰি কিনে মোক সদায় মটিভেট কৰিছে কি মই যাতে কৰোঁ, কিন্তু মই বিচাৰোঁ কি নিজৰ এইটো থাকিব লাগে, পাৰিবা তোমালোকে, কিয় নোৱাৰিবা, চব কৰিব পাৰিবা। চ' নিজে খালি কষ্ট কৰি আগবাঢ়ি যাব লাগে। তুমি কিমান সময় কেনেধৰণে প্ৰস্তুতি চলাইছিলা, ক'ত কৰিছিলা? মই ইভলিউশ্যন জিমত ক'ত আছে? সেইটো হ'ল আপোনাৰ ৰবীন্দ্ৰ ভৱনৰ ওচৰত দীঘলী পুখুৰীত আছে জিমখন, ইভলিউশ্যন দ্য পাৱাৰ জিম। তাতে মই নিজৰ প্ৰেক্টিছখিনি কৰিছিলোঁ আৰু মই উইকলি দুবাৰকৈ প্ৰেক্টিছ 2 ঘণ্টাকৈ কৰোঁ আৰু বাকীকেইটা দিন মই জিমত গৈছিলোঁ। তুমি ইয়াৰ সমান্তৰালকৈ তোমাৰ শিক্ষা ক্ষেত্ৰত আগুৱাই গৈছা? হয়। ৰিচেণ্টলি মই মোৰ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন সেইটো পাৰ্চিউ কৰি আছোঁ, মই মোৰ চাৰ্টিফিকেশ্যনছো কৰি আছোঁ। ৰিচেণ্টত মই ইণ্ডিয়াৰ টপৰ ফালৰ পৰা বহুত কম্পিটিশ্যনছ বা পঢ়াৰ ফালৰ পৰা যোনকেইটা কৰিব লাগে মই সেইখিনিও কৰি আছোঁ। মই এতিয়া তোমাৰ জিমৰ বিষয়ে দুটামান বাক্য সুধিম। তোমালোকৰ জিমৰ কেনেকুৱা ধৰণৰ মানে শিক্ষা দিয়া হয়? অকল পাঞ্জাই কৰেনে আৰু নে বেলেগো আছে? নাই, মই একচুৱেলি গৈছিলোঁ ফিটনেছ মেইনটেইন কৰিবলৈ। তাৰপিছত মোৰ কি হ'ল, মই হায়াৰ ছেকেণ্ডেৰী ফাইনেলছৰ পিছত বহুত সফল হৈছোঁ। মই বক্সিং খেলিছিলোঁ, কিন্তু ক'ভিডৰ সময়ৰ পিছত মানে ঘৰত থকাৰ পিছত বহুত সফল হৈছোঁ। তেতিয়া মই এটা বহুত ফেমাছ জিম আছিলে আমাৰ ওচৰত, বহুত নাম শুনিছিলোঁ, সেইটো হ'ল ইভলিউশ্যন জিম। তাতে মই গ'লোঁ অলপ ক্ষীণাবলৈ। তাৰপিছত 6 মাহমান হ'ল। তাৰপিছত ছাৰে এদিন মোৰ ওচৰত আহিছে, মোৰ ওচৰত আহি কৈছে এনেকৈ কৰে, মই তোৰ হাতটো ধৰোঁ এবাৰ, হাতটো ধৰচোন মোক। ছাৰে ধৰি মই কৈছোঁ জোৰকৈ ধৰ। তো মই ধৰি চালোঁ, ছাৰ কি কৰি আছে? ছাৰে কৈছে পাঞ্জা